আপোনালোকে চাৰ্জশ্বিটত গম পাব মদ জুবিনৰ পৰিচয় নাছিলে যেতিয়াই জুবিনক মানুহে ব্যৱহাৰ কৰাৰ ইচ্ছা হৈছিলে তেতিয়াই জুবিনক মদ খুৱাই দিয়া হৈছিল গতিকে জুবিন আৰু মদ বেলেগ নহয় কাৰণ জুবিন মোৰ লগত যিমানবাৰ আহিছে মোৰ ওচৰত কেতিয়াও তেওঁ মদ খাই আহা নাই জুবিনক ওচৰ পাজৰৰ মানুহখিনিয়ে সদায় মদ খুৱাই দিছিল যাতে সহজ সৰল ল'ৰাজনক ব্যৱহাৰ কৰিব পাৰে সেইটো দুৰ্ভাগ্যজনকভাৱে অসমৰ বহুত মানুহে সেইকেইদিন প্ৰচাৰ চলালে যে মদেদিহে জুবিনক শ্ৰদ্ধাঞ্জলি জনাব পাৰি একেবাৰে মিছা কথা ইনকুৱাৰীত পাব আপোনালোকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে মদ খুওৱা হৈছিলে যাতে জুবিনৰ ধন সম্পত্তি আসামে লুণ্ঠন কৰিব পাৰে মদ জুবিনৰ পৰিচয় নাছিল জুবিনৰ পৰিচয় আছিল সংগীত জুবিনৰ পৰিচয় আছিল দুখীয়া নিৰশ্ৰয়জনৰ লগত থিয় হোৱা জুবিনৰ পৰিচয় আছিল অন্যায়ৰ বিৰুদ্ধে মাত মতা গতিকে আমি মানুহক শিকাব খুজিছো যে নৱ প্ৰজন্মক আমি প্ৰেৰণা যোগাব খুজিছো যে জুবিনক নাহৰৰ মাজেৰে জীয়াই ৰাখক জুবিনক দুখীয়াজনক সেৱা কৰি জীয়াই ৰাখক জুবিনক ৰক্তদানেৰে জীয়াই ৰাখক জুবিনৰ গানেৰে জুবিনক জীয়াই ৰাখক জুবিনৰ সৃষ্টিৰে জুবিনক জীয়াই ৰাখক মদেৰে নহয় যোৱাকালি নিৰ্বাচনী আয়োগে অসমত আমি SIR কৰিব পৰা নাই কাৰণ NRC খন ঘোষিত হোৱা নাই NRC খন অহা বছৰৰ মাজভাগত ই আনুষ্ঠানিকভাৱে প্ৰকাশ পাব তেতিয়া অসমত SIR হ'ব কিন্তু তাৰ আগতেও অসমত বহুতো মৃত ব্যক্তি বিয়া হোৱা ছোৱালী সৰু ল'ৰা এনেকে বহুত ভোটাৰ তালিকাত সোমাব নলগীয়া নাম সোমাই আছে এইবাৰ ইলেকশ্যন কমিশনে স্পেচিয়েল সামাৰী ৰিভিজন দিছে য'ত নেকি BLOৱে প্ৰত্যেক ঘৰত যাব লাগিব আৰু তেওঁলোকৰ ৰেজিষ্টাৰ অনুসৰি ঘৰত থকা মানুহৰ নাম ঠিকনা মৃত বিবাহিত সকলো লৈ আহিব লাগিব মই ভাবো যে ইলেকশ্যনৰ আগতে আমি এখন শুদ্ধ ভোটাৰ তালিকা পাবৰ কাৰণে সক্ষম হ'ম আপেক্ষিক শুদ্ধ কাৰণ ইয়াত নাগৰিকত্বটো নাচাব কিন্তু যেতিয়া SIR হ'ব তেতিয়া নাগৰিকত্বটো চোৱা হ'ব গতিকে মই ভাবো অসমে প্ৰথমতে স্পেচিয়েল সামাৰী ৰিভিজন পিছত স্পেচিয়েল ইন্টেনসিভ ৰিভিজন আমি দুইটাৰে